সাংবাদিক বন্ধুসকল, আমি এই গাঁৱত দুগৰাকী ছোৱালী ৰাবিয়া আৰু সুনয়না ৰাভা, এই দুয়োগৰাকী ছোৱালীৰ এটা ৰহস্যজনিতভাৱে মৃত্যু হোৱাৰ খবৰ যোৱাকালি মই গম পাওঁ। ৰাভা জনজাতি সম্প্ৰদায়ৰ দুগৰাকী ছোৱালী গছত ওলমি মৃত্যু হোৱাৰ বাতৰি দেখা পোৱা যায়, কিন্তু পৰিয়ালৰ মতে আত্মহত্যা কৰাৰ কোনো কাৰণ নাছিলে আৰু বিশেষকৈ গোটেই ঘটনাটোৱে এটা ৰহস্যৰো ইংগিত দিয়ে। তাৰ পৰিপ্ৰেক্ষিতত মই নিজে আহি আজি পৰিয়ালটোক সাক্ষাৎ কৰিলোঁ আৰু গোটেই ঘটনাটোৰ সৰজমিন তদন্তও কৰিলোঁ। আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ লগত আছিলে, অশোক সিংঘি আৰু বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়াও আছিলে। আমি গোটেই কথাখিনি বিটিআৰৰ IGP আৰু কোকৰাঝাৰৰ SPৰ লগতো কথা পাতিছোঁ আৰু যদি হত্যা হয় হত্যাকাৰীক শাস্তি, যদি আত্মহত্যা হয় আত্মহত্যাৰ কাৰণ কি, এই দুইটা বিষয়ৰ ওপৰত তদন্ত কৰিবলৈ মই নিৰ্দেশ দিছোঁ আৰু পৰিয়ালটোৰ খা খবৰ ইতিমধ্যে আমাৰ সকলোৱে লৈছে, ভৱিষ্যতেও মই লৈ থাকিম। এইটো টকা পইচাৰ কথা নহয়, মেইন কথাটো হ'ল যে যদি হত্যাকাৰীজনক বিচাৰি উলিয়াব লাগে, যদি আত্মহত্যা কৰিছে তাৰ কাৰণটো লাগে, বাকীটোতো টকা পইচাৰ কথাটো গৌণ। আচল এটা জীৱন যদি গ'ল, কাৰ কাৰণে জীৱন গ'ল, কিয় জীৱন গ'ল, আমি কিছু মানুহৰ ওপৰত সন্দেহ কৰিছোঁ। পুলিচে তদন্ত চলাই আছে, 4-5 জনক ইতিমধ্যে সোধপোছৰ কাৰণে অনা গৈছে। 2জন অপৰাধীক বা আজিৰ দিনটোত অপৰাধী বুলি ক'ব নোৱাৰি, তেওঁলোকক আমি লৈ আহোঁতে দেখা পাইছোঁ যে তেওঁলোকে নিজৰ মোবাইল গোটেই মেছেজ গোটেই ডিলিট কৰি থৈ দিছে, অথচ ছোৱালীজনীৰ লগত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাও কথা পতাৰ প্ৰমাণ আমাৰ হাতত আছিলে। গতিকে গোটেই কথাটো ৰহস্যৰ লগত জড়িত। আমাৰ দুগৰাকী জনজাতি ছোৱালীৰ এই ধৰণৰ মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই আৰু সেইকাৰণে মই ইয়াত আহি বিষয়টোৰ সৰজমিন তদন্ত কৰিলোঁ আৰু মোৰ বিশ্বাস যে পুলিচে গোটেই ঘটনাটো পোহৰলৈ আনিব পাৰিব। এইবিলাক ঘটনা বহুত সময়ত বহুত ধৰণে হয়তো হৈও আছে আৰু বিশেষকৈ আমাৰ ধুবুৰী, গোৱালপাৰা, নামনি অসমত আমাৰ বহু লোক নিৰাপত্তাৰ অভাৱত বাস কৰে। মোৰ ইয়াত মই যে আহিছোঁ, সকলোকে এটা মেছেজ দিবৰ কাৰণে আহিছোঁ যে এইখন চৰকাৰে কোনো ধৰণৰ অত্যাচাৰ, বিশেষকৈ দুখীয়া আৰু নিষ্পেষিতজনৰ ওপৰত কৰা অত্যাচাৰক সহ্য নকৰে। বাকী কথা আহি আছে, বাকী কথা আমি পিছত পাতিম আৰু বিশেষকৈ এই মাটিখিনি যিহেতু বিটিআৰৰ অধীনত পৰে, বিটিআৰে যিয়ে সিদ্ধান্ত লয় আমি তাত সহায় কৰিম। মই জানো বিষয়টো আৰু আমিও এইমছত চিকিৎসাৰ কাৰণে আমি চাই আছোঁ। মই এইটো ক্ষেত্ৰত প্ৰমোদ আৰু দীপেন বড়ো দুইজনৰ লগতে মই কথা পাতিম। প্ৰাইমা ফেচি মাৰ্ডাৰ বুলি ভাবে নেকি? প্ৰাইমা ফেচি মাৰ্ডাৰ বুলিও ভাবিব পাৰি আৰু সুইচাইড আণ্ডাৰ ডিউৰেছ বুলিও ভাবিব পাৰি। এটা তদন্তত ওলাব। আপোনাৰ প্ৰাক্তন বিধায়ক অশোক সিংঘিয়ে অলপ আগত আমাক ক'লে যে বেদখলকাৰী এই অঞ্চলত ভৰি পৰিছে। তেখেতৰ কথাখিনি তেখেতৰ লগত পাতি লওক।